নমস্কাৰ বন্ধু বান্ধৱীসকল এছাম জব ফেক্টৰী চেনেললৈ পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি এইটো ভিডিঅ'ত 2024 ৰ যে 27 অক্টোবৰত গ্ৰেড 4 ৰ এক্সামিনেশ্যন হৈ গল 10th লেভেল আৰু 8th লেভেলৰ যোৱাবাৰৰ ওপৰত ভিত্তি কৰি এইবাৰৰ প্ৰশ্নকাকতৰ ওপৰত ভিত্তি কৰি আমি কাট অফ লিষ্টখন আনিছো যদিহে আপোনালোকৰ এই কাট অফৰ ভিতৰত নম্বৰটো আছে তেনেহলে আপোনালোকে প্ৰায় নিশ্চিত যে আপোনালোকৰ নম্বৰ আহিব আৰু আপোনালোকে ভাইবাৰ বাবে প্ৰিপাৰেচন কৰিব পাৰে এতিয়াৰ পৰা তো কাট অফ যদি আমি মেইন ফ্যাক্টৰ কেটামান চাও যে কাট অফ যদি আমি কম যোৱাৰ কাৰণ চাও এইবাৰ হেতু হল যে এইবাৰৰ পেপাৰত কি আছে নেগেটিভ মাৰ্কিং আছে অৰ্থাৎ যোৱাবাৰত নেগেটিভ মাৰ্ক নাছিলে সেইভাবে যোৱাবাৰ সকলো পৰীক্ষাৰ্থীয়ে 135 ৰ ভিতৰত 135 কোৱেশ্চনছে এটেম্প্ট কৰিছিলে কিন্তু এইবাৰ যেহেতু নেগেটিভ মাৰ্ক আছে সেইভাবে পৰীক্ষাৰ্থীসকলে সম্পূৰ্ণ নজনাকৈ বা কিছু ডাউটফুল যদি কোৱেশ্চনছ আছে সেইবিলাক কোৱেশ্চনছ এৰি আহিছে আৰু দ্বিতীয়টো হল যে পেপাৰৰ প্ৰশ্নবোৰ কি হৈছে হায়াৰ সেকেন্ডাৰী লেভেলৰ হৈছে আৰু তৃতীয় ফ্যাক্টৰ হল যে যোৱাবাৰতকৈ এইবাৰৰ পেপাৰ তুলনামূলকভাৱে কঠিন অৰ্থাৎ যোৱাবাৰৰ যেটো ক্লাস 10 বা 8 ৰ যেটো পেপাৰ আছিল সেই পেপাৰখন যোৱাবাৰৰ তুলনাত যথেষ্টখিনি কঠিন হৈ পৰিছে এইবাৰৰ সকলোবোৰ পৰীক্ষাৰ্থীৰ পৰা ৰিভিউ এইটোই আছিল যে মডাৰেট টু হাই আছিল এইবাৰ কোৱেশ্চন পেপাৰ সেইভাবে অলপ কাট অফটো কম যোৱাৰ এইটা ফ্যাক্টৰ কিন্তু যদি আমি যদি কাট অফ বেছি যোৱাৰ কাৰণ চাও যে কাট অফ বেছি যোৱাৰ কাৰণ কি হয় প্ৰথম কাৰণটো হল আৰু প্ৰধান কাৰণটো হল যে ভ্যাকেন্সি অৰ্থাৎ ভ্যাকেন্সিৰ সংখ্যা যোৱাবাৰতকৈ প্ৰায় এইবাৰ আধাই কম অৰ্থাৎ যোৱাবাৰ 12600 ভ্যাকেন্সি আছিল গ্ৰেড 4 আপোনালোক সকলোৱে জ্ঞাত আৰু এইবাৰ 5023 আছে গতিকে ভ্যাকেন্সিৰ ওপৰত ভিত্তি কৰিও আৰু পৰীক্ষাৰ্থীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি এইবাৰৰ কাট অফ যোৱাবাৰতকৈ অলপ বেছি যোৱা দেখা যাব পাৰে তো পৰীক্ষাৰ্থীৰ সংখ্যা যোৱাবাৰতকৈ তুলনামূলকভাৱে এইবাৰ বেছিয়ে হয় আমি যদি ফাইনাল কাট অফৰ ওপৰত আলোচনা কৰো যে যোৱাবাৰ 5ত কিমান নম্বৰ আছিল 5 মাৰ্কস আছিল আৰু এইবাৰ 5ৰ নম্বৰ কিমান 15 অৰ্থাৎ 5ৰ 15 মানে যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি যায় তেনেহলে আপোনালোকে তাত 10ৰ পৰা 12 নম্বৰ পাবলৈ সক্ষম হ'ব আৰু যদি ভালদৰে প্ৰিপাৰেচন নকৰে তেনেহলে আপোনালোকে কিমান নম্বৰ পাব 4-5 নম্বৰ পাব গতিকে ফাইনাল কাট অফত ইয়াৰ ওপৰত প্ৰভাৱ পৰিব যোৱাবাৰ 5 নম্বৰ আছিল ইমান প্ৰভাৱ পৰা নাছিল কিন্তু এইবাৰ যেটো 15 নম্বৰ আছে অলপ ফাইনাল কাট অফটো প্ৰভাৱ পৰিব গ্ৰেড 4 ৰ 10th লেভেলৰ expected cut off to আপোনালোকে চাই লব যে জেনাৰেল ক্যান্ডিডেটছৰ বাবে যেটো 2023 ৰ কাট অফ আছিল 79 আছিল কিন্তু এইবাৰৰ যেটো expected cut off হ'ব 89 to 94 ইয়াৰ ফ্যাক্টৰটো কৈ দিলো মই আগতে ভ্যাকেন্সিৰ সংখ্যা কম পৰীক্ষাৰ্থীৰ সংখ্যা বেছি তো হেতু তো জেনাৰেল উমেনৰ কাৰণে 68 যোৱা বছৰ গৈছিল আৰু এইবাৰ 77 ৰ পৰা 83 কাট অফ যাব এসসি 73 গৈছিল যোৱা বছৰ এইবাৰ 80 to 84 ধৰি লওক এসসিডব্লিউ উমেনৰ কাৰণে 64 গৈছিল এইবাৰ 73 to 81 ধৰি লওক এসটি প্লেনৰ কাৰণে 71 গৈছিল এইবাৰ 72 ৰ পৰা 73 যাব 83 যাব এসটিডব্লিউৰ কাৰণে 62 গৈছিল এইবাৰ 73 ৰ পৰা 84 ধৰি লওক এসটি হিলছৰ কাৰণে 63 গৈছিল এইবাৰ 74 ৰ পৰা 86 ধৰি লওক এসটি হিল উমেনৰ কাৰণে 56 গৈছিল এইবাৰ 65 ৰ পৰা 73 ধৰি লওক ওবিসি এমওবিসি 72 গৈছিল এইবাৰ 83 ৰ পৰা 94 ধৰি লওক ওবিসি ডব্লিউৰ কাৰণে 63 গৈছিল এইবাৰ 74 ৰ পৰা 82 যাব নেক্সট আপোনালোকৰ যদি ইডব্লিউএছ ৰ কাৰণে চাও ইডব্লিউএছ ৰ কাৰণে আপোনালোকৰ গৈছিল 73 মাৰ্কস আৰু এইবাৰ 74 ৰ পৰা 85 মাৰ্কস ইডব্লিউএছ ডব্লিউৰ কাৰণে গৈছিল 61 মাৰ্কস এইবাৰ 63 ৰ পৰা 74 ধৰি ফিজিক্যালি হ্যান্ডিক্যাপ 53 গৈছিল এইবাৰ 61 ৰ পৰা 73 ধৰি লওক এক্স সাৰ্ভিসম্যান 56 গৈছিল এইবাৰ 65 ৰ পৰা 73 ধৰি লওক এইটো আছে ক্লাস 10th লেভেলৰ আমি যদি এবাৰ ক্লাস 8 লেভেলৰ চাও তো 8 লেভেলৰ কোৱেশ্চন প্যাটাৰ্নটো 10th লেভেলৰ নিচিনা কৈ আহিছিল তো গটিকে ইয়াৰে যেটো জেনাৰেলৰ কাট অফ 2023 ত আছিল 74 আউট অফ 135 কিন্তু এবাৰ আপোনালোকে 90 ৰ পৰা 105 ধৰি লওক ইয়াৰে কাট অফ জেনাৰেল ডব্লিউ উমেনৰ কাৰণে 65 কাট অফ গৈছিল এবাৰ 75 ৰ পৰা 85 ৰ ভিতৰত যদি আপোনালোকৰ মাৰ্ক আছে তেনেহলে আহিব নেক্সট এসসিৰ কাৰণে 63 আৰু ইয়াৰে যদি আপোনালোকৰ কাট অফ 79 ৰ পৰা 87 আছে তেনেহলে আপোনালোকৰ নাম আহাটো নিশ্চিত এসসি উমেনৰ কাৰণে 54 যোৱাবাৰৰ কাট অফ আছিল 2023 এবাৰ 68 ৰ পৰা 77 ধৰি লওক এসটি প্লেনৰ কাৰণে 60 আছিল যোৱা বছৰ এবাৰ আপোনালোকৰ 72 to 83 ধৰি লওক এসটি উমেনৰ কাৰণে যিহল পৰীক্ষাৰ্থী এক্সামিনেশ্যন দিছিল সকলোকে মাতিছিল গতিকে এইবাৰো প্ৰায় তেনেকুৱাই হ'ব অলপ 36 ৰ পৰা 40 নম্বৰ যদি কৰিছে 100% নিশ্চিত এসটি হিলছ 27 গৈছিল মাত্ৰ যোৱা বছৰ এবাৰ 42 বা ইয়াতকৈ অলপ কম যাব পাৰে 36 to 50 যাব পাৰে এসটি হিল উমেনৰ কাৰণে সকলোকে মাতিছিল গতিকে এইবাৰো সেই একে হ'ব 25 45 35 এৰ ভিতৰতে থাকিব ওবিসি এমওবিসি 62 গৈছিল যোৱা বছৰ কিন্তু এইবাৰ 85 ৰ পৰা আপোনালোকক 94 মাৰ্কস লাগিব
OBC ওমেনৰ কাৰণে 53 গৈছিলে আৰু এইবাৰ আপোনালোকৰ যেটো কাট অফ হ'ব 2024 65 to 70 যাব পাৰে বা তাতকে অলপ কম যাব পাৰে EWS এইবাৰ নাই EWS ওমেনৰ এইবাৰ নাই হেকন নীল দিছো আৰু যদি আমি ফিজিক্যালি হ্যান্ডিক্যাপ্টৰ বাবে চাবলৈ যাওঁ তেনে 39 যোৱা বছৰ গৈছিল আৰু এবাৰ 48 over 56 ধৰি লওক আৰু এক সাৰ্ভিসম্যান যি সকলে দিছিল সকলোৰে নাম মাৰ্ক আহিছিল গটিকে আপোনালোকে 35 ৰ পৰা 45 ধৰি লওক তো এইখিনি আছিল ইয়াৰ কাট অফ যদিহে আপোনালোকে ইয়াৰ ভিতৰত নম্বৰ পাবলৈ সক্ষম আছে তেনে হলে আপোনালোকৰ যেটো কাট অফ আহিব ফাইবাৰ বাবে তাৰ বাবে প্ৰায় আপোনালোকৰ নাম অহাটো নিশ্চিত আৰু আপোনালোকে ফাইবাৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰে তো এইটো এটা এক্সপেক্টেড কাট অফ হয় আমি প্ৰশ্নৰ পেপাৰ বা মডেল টাইপটো আমি কৈ দিলো গতিকে ভিডিওটো এইখিনি আছিল যদি এই ভিডিওবোৰ চাই ভাল পাইছে তেনে হলে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম